হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকে IPL চাই থাকোঁতে টকা ইনকাম কৰিব বিচাৰিছে নেকি? হয় বন্ধুসকল, নিশ্চয় শুনিছে। বৰ্তমান হৈছে IPL ছিজন, গতিকে আপোনালোকে IPL চাই থাকিব পাৰিব, লগতে এইফালে ইনকামো কৰি থাকিব পাৰিব। বন্ধুসকল, আজি মই এনেকুৱা এটা এপ লৈ আহিছোঁ, যিটো এপৰ যোগেদি আপোনালোকে IPL চাই থাকিব পাৰিব, লগতে টকা ইনকাম কৰিব পাৰিব। চবলক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। আপোনালোকে এপটো ডাউনলোড কৰিবৰ কাৰণে ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে। আপোনালোকে সেই লিংকটো ক্লিক কৰি আপোনালোকে এপটো ডাউনলোড কৰি ল'ব। তাৰপিছত মোবাইল নাম্বাৰ দি আপোনালোকে চাইন আপ কৰি ল'ব। চাইন আপ কৰাৰ পিছত আপোনালোকে চাবলৈ পাইছে হোম পেজটো এনেকুৱা ধৰণৰ এপটোৰ। চ' ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ গেম দেখিবলৈ পাইছে। এই গেমসমূহ আপোনালোকে খেলিব পাৰে, কিন্তু বৰ্তমান হৈছে IPL ছিজন, গতিকে আপোনালোকে IPL পৰা কেনেকৈ টকা ইনকাম কৰিব মই সেইটোৱে দেখাম। ত' তাৰ কাৰণে আপোনালোকে ইয়াত যিটো অপিনিয়ন বুলি লিখা আছে সেই তাত আপোনালোকে ক্লিক কৰিব। চ' আপোনালোকে দেখিবলৈ পাইছে ইয়াত চব কি আছে, বেংগলোৰ টু উইন দ্য মেচ VS ৰাজস্থান। ইয়াত কৈছে যে বেংগলোৰ জিকিব, যিটো মেচ মানে আছে ৰাজস্থানৰ লগত যিটো মেচ আছে IPL সেই মেচটোত বেংগলোৰ জিকিব নেকি। চ' আপোনালোকে অপিনিয়ন দিব লাগে যে য়েছ বা নট। যদি আপোনালোকে য়েছত যদি অপিনিয়ন দিয়ে তেনেহ'লে আপোনালোকে 4 টকা 8 পইচা আপোনালোকে লগাব লাগিব, বা ইয়াতকৈ আপোনালোকে বেছি লগাব পাৰে। চ' তাৰ কাৰণে আপোনালোকে সেইটো ক্লিক কৰিব, বা য়েছ বা নট। যদি আপোনালোকে ভাবে যে বেংগলোৰ ৰাজস্থানৰ লগত জিকিব, তেনেহ'লে আপোনালোকে য়েছত ক্লিক কৰিব, আৰু যদি ৰাজস্থানৰ লগত যদি হাৰিব তেনেহ'লে আপোনালোকে নট ক্লিক কৰিব। চ' মোৰ অলৰেডি অপিনিয়ন দিয়া আছে আগতে, চ' মই আকৌ এবাৰ আপোনালোকক দি পিনে দেখুৱাম কেনেকৈ কৰিব লাগে। চ' মই য়েছত মই লগাম, যিহেতু বেংগলোৰ জিকিব বুলি মোক লাগিছে। চ' সেইটো কাৰণে মই য়েছত মই ক্লিক কৰিলোঁ। ইয়াৰ পিছত চব লিখা আছে তলত, প্ৰাইচ দিয়া আছে 4 টকা 8 পইচা। তাৰপিছত কোৱাণ্টিটি আছে এটা। কোৱাণ্টিটি আপোনালোকে যিমান পাৰে ল'ব পাৰে, এটা ল'ব পাৰে, দুটা ল'ব পাৰে, তিনিটাও ল'ব পাৰে, আপোনাৰ কথা। আপুনি যেইটা আপোনালোকে ল'ব সিমানটো আপোনালোকে খালি মানে কি বুলি কয় পইচা আপোনালোকে এড কৰিব লাগিব। কোৱাণ্টিটি আপোনালোকে এনেকৈ বঢ়াব পাৰে, কমাব পাৰে। চ' মই কোৱাণ্টিটি 3টা লৈছোঁ। তো আপোনালোকে চাব পাৰে 3টা ল'লে কিমান হ'ল, 14 টকা 4 পইচা। তাৰপিছত আপোনালোকে এড মানি ক্লিক কৰিব। ইয়াৰ পিছত আপোনালোকে এমাউণ্টটো লিখি দিব, কেইটকা ডিপ'জিট কৰিব। তাৰপিছত আপোনালোকে এমাউণ্টটো ক'ৰ পৰা দিব, আপোনালোকে গুগল পে'ৰ পৰা দিব পাৰে, ফোনপে'ৰ পৰাও দিব পাৰে। চ' মই গুগল পে'ৰ পৰা দিম। চ' এনেকৈ গুগল পে'টো আপোনালোকে কি কৰিব, চিলেক্ট কৰিব। তাৰপিছত তলত যিটো কণ্টিনিউ যিটো লিখা আছে তাত ক্লিক কৰিব। চ' ইয়াত চাব পাৰে মোৰ গুগল পে' অ'পেন হৈ গ'ল। চ' মোৰ মানি এড হৈ গ'ল, ডিপ'জিট কৰা হৈ গ'ল মোৰ। ওপৰত চাব পাৰে আপোনালোকে ইয়াত কিমান আছে, 16 টকা 65 পইচা। চ' এনেকৈ আপোনালোকে পইচাটো ডিপ'জিট কৰিব পাৰিব। চ' ইয়াৰ পিছত মই অপিনিয়ন দি পিনে দেখুৱাম কেনেকৈ আপোনালোকে অপিনিয়ন দিব পাৰিব। চ' ইয়াত যিটো লিখা আছে বেংগলোৰ টু উইন দ্য মেচ VS ৰাজস্থান, মই সেইটো ক্লিক কৰিলোঁ, য়েছত ক্লিক কৰিলোঁ। মই কোৱাণ্টিটি 2টা লৈছোঁ। চ' মই কোৱাণ্টিটি 2টা লোৱাৰ কাৰণে কিমান হ'ল, মোৰ 9 টকা 6 পইচা মোৰ ইনভেষ্ট কৰা হ'ল। আৰু মই জিকিলে কিমান পাম, ইয়াত চব লিখা আছে ইউ গেট 20 ৰুপিজ, মানে মই জিকিলে 20 টকা মই ৰিটাৰ্ণ পাম। চ' ইয়াৰ পিছত আপোনালোকে চুৱাইপ ৰাইট ফৰ য়েছ বুলি যিটো আছে সেইটো আপোনালোকে চুৱাইপ কৰি দিব ছাইডত। চ' ইয়াৰ ওপৰত মোৰ আহি গ'ল মেছেজ অৰ্ডাৰ মেচ বুলি আহিছে। চ' এনেকৈ আপোনালোকে অপিনিয়ন দি পইচা লগাব পাৰে। চ' মোৰ ইয়াত ৱালেটত চব কিমান টকা আছে, এতিয়া 7 টকা 5 পইচা আছে। ইয়াৰ লগতে আপোনালোকে লাইভ মেচ হৈ থকা অৱস্থাতো আপোনালোকে আপোনালোকৰ অপিনিয়ন দিব পাৰিব। ইয়াত চব লিখা আছে ইৰিগেশ্যন টু উইন দ্য মেচ ভাৰ্চেছ নক 99। ইয়াত যিটো পুনে T20 হৈ আছে, অলৰেডি 14 অভাৰ 2টা বল হৈ গ'ল। তো এনেকৈ আপোনালোকে লাইভ মেচ হৈ থকা অৱস্থাতো আপোনালোকে অপিনিয়ন দিব পাৰিব। ইয়াত চব ছেকেণ্ড লিখা আছে ইৰিগেশ্যন টু স্ক'ৰ 122 অৰ মোৰ ৰানছ বাই 16 অভাৰ, মানে 16 অভাৰত ইৰিগেশ্যনে 122 ৰানৰ ওপৰত বেছি কৰি, মানে 122 ৰানতকৈ বেছি কৰিব নেকি। যদি কৰিব তেনেহ'লে আপোনালোকে য়েছত ল'ব পাৰিব, আৰু যদি নকৰে তেনেহ'লে নট আপোনালোকে অপিনিয়ন দিব পাৰিব। চ' এইটোৱে আছিলে আজিৰ ভিডিঅ'ত। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। যদি ভাল পালে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। গেমটো ডাউনলোড কৰিব হ'লে তলত লিংক দিয়া আছে, গৈ পিনে ডাউনলোড কৰি ল'ব। চ' আজিলৈ ইমানেই, বাই বাই।